हेलो फ्रेंड्स manjusvlog आपलोगक स्वागतम जनाइছো মই ৰাস্তাত আছো দেই মাহঁতৰ ঘৰলৈ গৈ আছো ৰাস্তাত গুটে পানী এখন কিন্তু পথাৰ হয় চাওকচোন ইমান পানী ইমান ভাল লাগিছে আপোনালোককো দেখাও ভাবিলো কিন্তু সবতকে বেয়া লাগিলে চাওকচোন পানী যদি মানুহে এইবোৰ ইমান প্লাষ্টিক এইবোৰ কিবা কিবি বটল কেনেকে পেলাই ইমান বেয়া কৰিছে এইবোৰ কেনেকে হেৰি কৰিব পাৰি বাৰু ন ঠাই ঠাই ডাষ্টবিন দিছে কিন্তু চাওকচোন মানুহে এইবোৰ সব ইয়াতে পেলাই দিছে বস্তুবোৰ লেতেৰা কৰি দিছে হেকুলি আৱাজ দিছে বিৰাট ধুনীয়া লাগিছে আমি বোলো অলপ জেগাখিনি ৰখো ইমান ভাল লাগিছে আগত মানুহে এইফালে মাছ মাৰি আছিলে এতিয়া কিন্তু গ'লগৈ ঠিক আছে গৈ থাকো বলক ৰাস্তাত দেখাই গৈ থাকিম আপোনালোকক চলো আমি গৈ আছো আমি ভিতৰৰ ফালে গৈছো দেই মেইন ৰোডেদি নাই যোৱা এই পানী হৈছে সব মানুহৰ ৰাস্তাত কি মজা লাগে এইখিনি বৰ ভাল লাগে এনেকুৱা পানীবোৰ মই লগা লগ একদম ৰেকৰ্ডিং কৰিছোৱে আৰু এইফালেও মানুহবোৰৰ ঘৰতো পানী সোমাইছে কেনেকৈ যাবা ৰাস্তা ইমান বেয়া অকমান পকা তাৰপিছতে এইখিনি গোটেই বহুত স্লিপ খাইছে গাড়ীবোৰ দেখিছোঁ আমাৰ সন্মুখতে আমাৰখনো খাইছে অলপ আগত দেখিছিলে ৰাস্তা কোনটো খাল কোনটো ধৰিবই নোৱাৰি বাইকত আহিলেতো আৰু একদম ভয় লাগে আগত সেয়া মানুহে মাছ মাৰি আছে কিবা মাছ পাইছে তেওঁলোকে ওলাইছে নাই সৰু এবাৰ ন এবাৰ মাছ কম নহয় জানো মাছ কম এবাৰ তাৰ পৰা ৰাস্তাটো ভাল পকা হয় সেই আগত মানুহে জাল মাৰি আছে জালত মাছেই দেখা নাই একদম জালবোৰ খালী মাছ পোৱা হ'লে কিনিয়ে লৈ গ'লোহেঁতেন একদম ফ্ৰেছ হ'লেহেঁতেন এইটো ৰাস্তা চাওক ৰাইট হেণ্ড চাইডে দেখিছে এইটো ৰাস্তা তাৰ আগত একদম এখন পথাৰ ধৰিবই নোৱাৰি কোনটো ৰাস্তা কোনটো পথাৰ মানুহবোৰৰ সঁচাকৈ অৱস্থা বেয়া হৈ গৈছে এই চব পুলত ৰৈ আছে একদম কথা পাতিছে পুৰা এইটো চিনেৰীটো বৰ ধুনীয়া দেখিছিলোঁ মই যে একদম তামোল গছ আছে ওপৰত দেখিবলৈ ইমান ধুনীয়া লাগিছিলে নহয় একদম আবেলিও নহয় দুপৰীয়া সময় কিন্তু বহুত ধুনীয়া লাগিছিলে আকৌ পানী ষ্টাৰ্ট হৈ গ'ল চাওক অকণমান কম তাৰপিছত আকৌ ষ্টাৰ্ট একদম মানুহবোৰৰ একদম ঘৰৰ পদূলিত এখন দোকান হয় দোকানৰ ভিতৰত সোমাই গৈছে ইমান দূৰলৈকে পানী হৈছে চাওকচোন বাপৰে এইখন স্কুটি ছাৰ্ভিচিং হৈ গৈছে তেওঁৰ একদম আগৰ কৰিবলৈ দৰকাৰে নাই এনেকৈ পানীত কিন্তু খোজকাঢ়ি পাইছোঁ দেই আপোনালোকে খোজকাঢ়ি পাইছেনে আগতে স্কুল টাইমত খোজকাঢ়ি যাওঁ গোটেই পানী হয় এতিয়া কিন্তু মানুহবোৰ অলপ দিগদাৰ হৈছে এই সন্মুখত মানুহ দুগৰাকী গৈ আছে সৰু অকণমানি কেঁচুৱাটো উপায়ো নাই সেনেকৈ লৈ গৈছে কাপোৰে চম্ভালিবনে কেঁচুৱাই এতিয়া ডাইৰেক্ট মাহঁতৰ ঘৰতে ৰখিম আৰু সেই গাইজ মাহঁতৰ ঘৰলৈ আহিছিলোঁ যে এতিয়া ছেটাৰডে ছানডে হৈ গ'ল গোটেই লকডাউন দি দিলে চব বন্ধ হৈ গ'ল থাকি বুলি আহিছিলোঁ পিছে এইকেইদিনো থকা হ'ব বন্ধ হৈ গ'ল যাবও নোৱাৰি অকল ঘৰৰ গাড়ীবোৰ চলিছে আৰু বাকী চব বন্ধ এইটো আমাৰ ক্লাব মিলনজ্যোতি ক্লাব বাকী চব দোকান চোকান চব বন্ধ একদম ছানডে ৰাতিলৈকে একো দোকানেই খোলা নাই এইবাৰ মাৰ ওচৰলৈ আহিছোঁ মা পাকঘৰত চাহ বনাইছে এইফালে এয়া মা হয় দেই মোৰ চাহ বনাব লৈছে মোৰ গাখীৰ চাহ ফেভৰেট অহাৰ লগে লগে একদম পূৰা গাখীৰ চাহ মুখখন ফুলি আছে যে ভাত খাব গ'ল এইজনী মা ভালকৈ দেখাই দিছোঁ বাহঁতৰ ঘৰলৈ আহিলোঁ বাহঁতৰ ওচৰবোৰে আমি যাম বুলি কেঁকুৰা ধৰি থৈছিলে বৰষুণ দিছিলে
এতিয়া কেঁকুৰা চাটনি বনাব। জুইত কেঁকুৰাখিনি পুৰি লৈছে। কেঁকুৰাটো জুইত পুৰিলে তাৰ যোনটো ফ্লেভাৰটো আহে, ধোঁৱা ধোঁৱা, বিৰাট মজা লাগে। দেখিয়ে খাওঁ খাওঁ লাগিছে ন? মোৰতো একদম দেখিয়ে খাওঁ খাওঁ লাগিছে। এনেকৈ খালোঁ অকণমান। বহুত ইজি হয় বনাবলৈ। কেঁচা জলকীয়া, নহৰু 6-7 পিচমান, আদা অলপ, লগতে কেঁকুৰাখিনি লৈ লৈছে। টেষ্ট অনুযায়ী নিমখ দিব লাগিব অলপমান, আৰু জলকীয়াটো যোনে যিমান খায় আৰু। এতিয়া গ্লাছত খুন্দিব। বহুত ইজিকৈ খুন্দিব। যাৰ খুন্দনা বা পতা নাই এনেকৈ গ্লাছত খুন্দিব পাৰে। লাঠি এডাল লৈ ল'ব পাৰে। লৈ পেলাই অকণমান টেষ্টৰ অনুযায়ী নিমখ দিছে, তাৰপিছতে সেই খুন্দিছে। ধুনীয়াকৈ খুন্দ খাই যায় যে গ্লাছত। গোটেইখিনি কেঁকুৰা এনেকৈ লৈ খুন্দি ল'ব। আৰু পূৰা একদম হেৰি হ'বও নালাগে, গুড়ি হ'বও নালাগে। অকণমান গোটা হৈ থাকিলে খাবলৈ টেষ্টটো বেছি ভাল লাগে। এইখিনি খুন্দি লৈছে গোটেইখিনি। এই আমাৰ কেঁকুৰা চাটনি একদম ৰেডি হৈ গ'ল খাবলৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকেও এনেকৈ বনাই চাবচোন। আৰু জানেই চাগে, বনাই পাইছেও। আমাৰ কিন্তু খাই মজা লাগিছিলে একদম। ভাত পানী খাই আজৰি। এতিয়া আমাৰ পোৱালি গেংখিনিৰ লগত চিনাকি হোৱা আহক। ফূৰ্তি পাইছে তাই আজি, বৰ ভাল পায় লগ পালে। এই আমাৰ পোৱালি গেং লিডাৰ গৌতম, নেনাৰ ককাইক। হয়নে গৌতম? হাই কৈ দে আকৌ সেইফালে। এয়া হৈছে বিবেক, নেনাৰ ককায়েকে হয়। ই বহুত ঠাণ্ডা মুণ্ডা হয়। নামটো কি? এয়া মুনমি, নেনাৰ বায়েক, নেনাৰ বদমাছিৰ কোচ। আৰু এয়া হৈছে মেইন হিৰইন। মুনমি হেয়াৰ কাটটো বৰ ধুনীয়া লাগিছে দেই। আমাৰ নেনাকো এনেকৈ কাটি দিছিলোঁ, এতিয়া দীঘল হৈ গ'ল। আহিলে গৌ ক'বলৈ। খেলা আকৌ। আৰু এয়া হৈছে বায়েক মনু। মনু কোন ক্লাছ এবাৰ? ডাঙৰে হ'লগৈ। ঘৰ আহি পালোঁ। মাহঁতৰ ঘৰত গৈছিলোঁ। আৰম্ভণিখিনি দেখিছিলে চাগে, ইমান পানী হৈ গৈছিলে, গোটেই বৰষুণ দিছিলে। তাৰপৰা ওলাবলৈ নোৱাৰি। আৰু দুদিন ছেটাৰডে ছানডে হৈ গৈছিলে, গোটেই লকডাউন, গোটেই বন্ধ হৈ গৈছিলে, দেখাইছিলোৱে। আজি ঘৰ পালোঁহি। আজি বিৰাট ৰ'দ দিছে একদম। আহি পায়ে অকণমান এনেকৈ খোৱালোঁ, খুৱাই মেলি শুলোঁ। এতিয়া উঠিলোঁ। তাৰপিছতে বোলো চাহ একাপ খাওঁ। চাহ খাইছোঁ, ভোক লাগিলে। তাৰপিছত এগ খাইছোঁ আৰু বনাই। তাৰপিছত বোলো মানুহৰ বিৰাট বেয়া অৱস্থা হৈ গৈছে। ৰাস্তাত দেখিছোঁ গোটেই পানী। মাহঁতৰ ঘৰটো যোনখিনিত আছে সেইখিনিত পানী নাই হোৱা, বাকীবোৰত বিৰাট পানী হৈছে। মই পিছে ভালেই পালোঁ, ইমান দিন থাকিবলৈ পালোঁ। ঠিক আছে, চাহ খাওঁ। আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আৰু এটা নতুন ভিডিঅ'লৈ আহি আছোঁ। তেতিয়ালৈ বাই বাই।